মোৰ ল'ৰাটো মানে কি যোৱা ডিচেম্বৰ মাহৰ পৰাই খোৱাৰ পিছতে খালি বমি কৰি থাকে। তাৰপিছত আৰু তেনেকুৱাতে পৰীক্ষাও পালেহি, দীঘলীয়া ট্ৰিটমেণ্ট কৰিবলৈ হাতত টকা নাই। মাৰ্চি হস্পিটেলত দেখালোঁ নগাঁৱত। তাৰপিছত ক'লে 3 মাহ কোৰ্চ কৰিব লাগিব। তাৰপিছত 3 মাহ কোৰ্চ মানে কৰি আছোঁ অকণো আৰাম নহ'ল। পৰীক্ষা শেষ হোৱাৰ পিছত GMC লৈ গ'লোঁ। GMCত এণ্ডস্কপি কৰিব দিলে, কৰালোঁ। ৰিপৰ্টত ক'লে বোলে একো নাই হোৱা, গেছেই হৈছে। আকৌ গেছৰ টেবলেট 3 মাহ খোৱালোঁ। খোৱাৰ পিছত এতিয়া জুলাই মাহলৈকে চালোঁ, একো হোৱা নাই, একেই পৰ্যায় আছে। থকাৰ কাৰণে ধৰি লওক মোৰ এই ছোৱালীজনীয়ে ঘৰৰ পৰিৱেশ দেখি গুৱাহাটীত মানে প্ৰাইভেট কোম্পানী এটাত কাম কৰি আছিল। কেইটামান পইচা পাই তাক মানে এখন বেলেগ ভাল হস্পিটেলত মানে গোটেইখিনি পৰীক্ষা নিৰীক্ষা কৰালে, কৰাই কিডনী ডক্টৰক দেখালোঁ। তাৰপিছত 2টা কিডনী অলপ ডেমেজ হৈছে বুলি কৈছে। ডেমেজ হোৱাৰ পিছত এতিয়াতো আমি বহুত চিন্তা। তাত 30,000 মান টকা আমাৰ অলৰেডি শেষেই হ'ল ধাৰ ঋণ কৰি। এতিয়া 7 দিনৰ ভিতৰত গুৱাহাটী নিব লাগে, টকাৰ অভাৱত এতিয়া ল'ৰাটো বিচনাত পৰি আছে। তথাপি সি কৈছিলে যে আপোনালোকে ইমান ক'ত টকা পাব, কান্দিছে 2টা হোৱাৰ কাৰণে। তাৰপিছত কান্দি সি ৱালত মাথা মাৰি ৰাস্তালৈ দৌৰিছে, দৌৰি লগৰবিলাকৰ লগত মানে কথা পাতিছে। মই আৰু 6 মাহ থাকিম, বেছি দিন জীয়াই নাথাকোঁ। তহঁতৰ লগত মই ডিগ্ৰী কোৰ্চ কৰিব নোৱাৰিম, মই ডিগ্ৰী এডমিশ্যন এনেই লোৱা হ'ল, তহঁতে ইমানতে সমাপ্ত বুলি কৈ কান্দিছে। সিহঁতে লগৰকেইটা আকৌ মোৰ ঘৰত থৈ গৈছেহি। তাৰপিছত কালি কৈছে যে মই এই জীৱনত পঢ়ি শুনি একো কৰিব নোৱাৰিলোঁ, নোৱাৰাৰ পিছত হয়তো চকু 2টাকে মই কাৰোবাক দান দি থৈ গুচি যাম, তেনেকৈ কৈছে আৰু। কোৱাৰ কাৰণে এতিয়া মই কৈছোঁ ইমান হাৰিব নালাগে, বাৰু চাওঁ, চেষ্টা কৰি কিবাকিবি যদি ফল পাওঁৱেই। কাৰণ ইমান কষ্ট কৰি পঢ়াইছোঁ, পঢ়াটো ইমান সি বেয়া নহয়। মেট্ৰিকতো সি ফাৰ্ষ্ট ডিভিজন পাইছে। হায়াৰ ছেকেণ্ডেৰী ফাইনেলতো এনেকেই বমি কৰি হ'লেও 7টা-8টা বস্তা বমি কৰা পেলায়ো মুচি লৈ তাক পৰীক্ষা দিয়াইছোঁ। পৰীক্ষালৈ লগত লৈ গৈছোঁ আৰু বমি কৰে বুলি কিবা টাৱেল দি পঠিয়াইছোঁ। তথাপিও সি হায়াৰ ছেকেণ্ডেৰী ধৰি লওক 2টা লেটাৰ লৈ পেলাই ফাৰ্ষ্ট ডিভিজন পাই পাছ কৰিছে। এতিয়া কি বয়সস্থ হ'লেও বেলেগ কথা, আমাৰ যদি হ'লহেঁতেন আমিও তেতিয়া বাদ দিলোঁ হয়। কিন্তু ইমান 17 বছৰ, তাৰ এতিয়া 5-6 মাহ চলি আছে। তেনেকুৱা এটা ল'ৰাক ধৰি লওক হেৰুৱাবলৈ মই বিচৰা নাই, বা মোৰ বুকৰ পৰা ৰাইজত মই কেতিয়াও বিচাৰিব নোৱাৰোঁ। কাৰণ বহুত কষ্ট হৈছে তাহাঁতক পঢ়াওঁতে। বাপেকে বাহিৰত আছিলে, তাহাঁত 2টাক পঢ়াবৰ কাৰণে। বায়েকক FBA পাছ কৰালে, চাকৰি নাই কাৰণে তাই প্ৰাইভেট কোম্পানী কাম কৰিছে। হয়তো ল'ৰাটোক লৈ মই বহুত আশাবাদী হৈছিলোঁ, ভৱিষ্যতে সি কিবা কৰিব, মানুহ আমাৰ দুজনক হয়তো অকণ বহুৱাই আৰাম কৰি খুৱাব বুলি ভাবিছিলোঁ। কিন্তু এতিয়া তাৰ তেনেকুৱা কপালত হ'ল, হোৱাৰ কাৰণে আমি মাক বাপেক বহুত দুখিত। এতিয়া টকাৰ কাৰণে 7 দিনৰ ভিতৰত গুৱাহাটীলৈ নিবলৈ অসমৰ্থ হৈ মানুহ সকলো সাৰ হৈ আছোঁ, গোটেই ঘৰখন মানে। সেইকাৰণে অসম চৰকাৰলৈ মই কাতৰ অনুৰোধ কৰিছোঁ, শিক্ষামন্ত্ৰীলৈ কৈছোঁ, স্বাস্থ্যমন্ত্ৰীলৈ কৈছোঁ, মোক টকা দি ঘৰ চলাব নালাগে। এটকীয়া চাউল পাওঁ, তাই মাৰ ভাত খাই জীয়াই থাকিম, কিন্তু ল'ৰাটোক যাতে উন্নত চিকিৎসা দি উন্নত কৰি উঠালে সি জীৱনটো ঘূৰাই পায়, তাৰ কাৰণেহে মই কাতৰ অনুৰোধ কৰিছোঁ। বহুত বিশেষকৈ একেবাৰে ভাল নহয়, আমি বহুত কম মানে ইনকম থকা মানুহ।